আজি আমি আলোচনা কৰোঁ কজেছ অফ পভাৰ্টি ইন ইণ্ডিয়া, তাৰমানে ভাৰতত দৰিদ্ৰতাৰ কাৰণসমূহ। আমি দৰিদ্ৰতাৰ কাৰণসমূহ বিচাৰিলে বিভিন্ন দেশভেদে বা বিভিন্ন অঞ্চলভেদে দৰিদ্ৰতাৰ কাৰণ ভিন্ন ভিন্ন হয়, কিন্তু আমি ইয়াত কেইটামান সামগ্ৰিক কাৰণৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে জনসংখ্যা বৃদ্ধি হৈছে দৰিদ্ৰতাৰ প্ৰধান কাৰণ। আমি প্ৰতি বছৰে বছৰে দেখি আহিছোঁ আমাৰ দেশত জনসংখ্যাৰ এটা খুব বেছি চাপ পৰিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশৰ বিভিন্ন ক্ষেত্ৰত যদিও উন্নয়ন হৈছে, সেই উন্নয়নৰ সুফলসমূহ আমি সকলো চুকে কোণে দেশখনৰ সমানে ভাগ ল'ব পৰা নাই, আৰু সেইকাৰণে বহুতো চৰকাৰৰ উন্নয়নমূলক কাম কাজো স্থবিৰ হৈ ৰৈছে। ২ নম্বৰতে কৃষিৰ নিম্ন উৎপাদনশীলতা বা ল' প্ৰডাক্টিভিটি অফ এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰ ছেক্টৰত যদিও নতুন সংযোজন বহুত হৈছে, তথাপিও দেখা গৈছে যে যিমান কৃষিৰ ক্ষেত্ৰৰ উৎপাদনশীলতা বৃদ্ধি হ'ব লাগিছিলে, যিমান আধুনিকীকৰণ হ'ব লাগিছিলে, সিমান কৃষিৰ আধুনিকীকৰণ হোৱা নাই, আৰু সেইকাৰণেই প্ৰডাক্টিভিটিও যথেষ্ট কমি গৈছে, আৰু সিও এটা দৰিদ্ৰতাৰ কাৰণ। তাৰপিছত আৰু আন এটা কাৰণ হৈছে ৩ নম্বৰতে অৰ্থনৈতিক উন্নয়নৰ নিম্ন হাৰ, ল' ৰেট অফ ইকনমিক ডেভেলপমেণ্ট। আমাৰ দেশখনত যদিও আমি দেখিলে বিগত বছৰবোৰৰ লগত তুলনা কৰি চালে দেখা যায় যে যথেষ্ট পৰিমাণে অৰ্থনৈতিক উন্নয়ন হৈছে, ডেভেলপমেণ্ট হৈছে, কিন্তু দেশখনৰ প্ৰতিটো অংশতে সেই ডেভেলপমেণ্টৰ ফল পোৱা হোৱা নাই। কিছুমান অঞ্চলত হয়তো তাৰ জলবায়ুৰ কাৰণে হওক বা তাৰ ভৌগোলিক অৱস্থাৰ কাৰণেই হওক, অৰ্থনৈতিক উন্নয়ন কিন্তু এতিয়াও স্থবিৰ হৈয়ে ৰৈছে। উদাহৰণস্বৰূপে আমি অৰুণাচল প্ৰদেশৰ কথা ক'ব পাৰোঁ। ৪ নম্বৰতে হৈছে মূল্যবৃদ্ধি, যিটো এটা এতিয়া খুব জ্বলন্ত সমস্যা আমাৰ মাজত, প্ৰাইচ ৰাইজ। মূল্যবৃদ্ধিৰ বাবেও দৰিদ্ৰতাৰ আমাৰ দেশত বৃদ্ধি হৈছে, কাৰণ দৰিদ্ৰ লোকসকলে তেওঁলোকে জীৱন ধাৰণৰ বাবে যিবোৰ ন্যূনতম বস্তু, সেই বস্তুবোৰ আহৰণ কৰাটো বিৰাট অসুবিধাৰ সৃষ্টি হৈছে। নিবনুৱা সমস্যা, তাৰপিছত আমি ক'ব পাৰোঁ আনএমপ্লয়মেণ্ট, এটা ডাঙৰ অসুবিধা, যিটো আমি দেখি আহিছোঁ যে আজিকালি ল'ৰা ছোৱালীবোৰৰ, ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ভাল ফলাফল হৈছে, কিন্তু সেই অনুপাতে তেওঁলোকৰ মাজত প্ৰতিযোগিতা বাঢ়িছে আৰু তেওঁলোকে নিজকে সংস্থাপিত কৰিবলৈ সমৰ্থৱান হোৱা নাই। মূলধনৰ অভাৱ বা শ্বৰ্টেজ অফ কেপিটেল, এইটো আন এটা সমস্যা, যে কোনোবাই যদি আগবাঢ়িব খুজিছে যে তেওঁ নিজৰ মূলধনেৰে কিবা এটা কাম কৰিব, কিন্তু তেওঁ সেই মূলধনৰ উৎস বিচাৰি পোৱা নাই, বা বেংকবোৰেও তেওঁলোকক লোন আদি দিয়াৰ ক্ষেত্ৰতো কিছুমান নীতি নিয়ম বান্ধি লৈছে, আৰু সেইকাৰণে তেওঁলোকে মূলধন আহৰণ কৰিব পৰা নাই। তাৰপিছত আয়, সম্পদ আৰু বিতৰণৰ অসমতা, আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইনকাম এণ্ড ৰিচোৰ্চেছ। যদিও আমাৰ দেশখনে উন্নয়নৰ ক্ষেত্ৰত, দেশৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বহুখিনি কৰিছে, কিন্তু বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত দেখা যায় যে এই সমবিতৰণ হোৱা নাই। এতিয়াও বহুত জেগাত বহুত মানুহ, বহুত অঞ্চল পিছ পৰিয়ে ৰৈ গৈছে। তাৰোপৰিও দৰিদ্ৰতা নিৰ্মূলৰ বাবে আমাৰ দেশখনে বহুত আঁচনি গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে ইন্দিৰা আৱাস যোজনা, স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা, সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা, এনেকুৱা বহুত আঁচনি আছে, যিবোৰ বিষয়ে আমি পাছত আলোচনা কৰিম। এই আঁচনিসমূহৰো কিন্তু সঠিক ৰূপায়ণ হোৱা নাই, লেক অফ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন অফ ডিফাৰেণ্ট স্কিমছ। দেখা যায় যে আমি প্ৰায়ে বাতৰি কাগজত বা নিউজ চেনেলত দেখিবলৈ পাওঁ যে হিতাধিকাৰী যোনে পাব লাগিছিলে তেওঁলোকে নাপালে, যাৰ ঘৰত 2-3খন গাড়ী আছে তেনেকুৱা মানুহেও ঘৰ পাইছে। এইবোৰ আচলতে হৈছে দুৰ্নীতি, আৰু ইয়াৰ বাবে আমি চৰকাৰক দায়ী বুলি ক'ব নোৱাৰোঁ, কাৰণ আঁচনিসমূহ দিছে, আঁচনিসমূহ গ্ৰহণ কৰিছে, কিন্তু ইয়াত কোনোবাখিনিত কেনা থকাৰ বাবে বা মানে আমাৰ আঁচনি ফলৱতী কৰোঁতে ব্যৱস্থাত আমাৰ যিটো আঁচনি ফলৱতী কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগিছিলে, সেই পদক্ষেপখিনি সঠিক নোহোৱাৰ বাবে হয়তো ক'ৰবাত এই আঁচনিসমূহ ভালদৰে ৰূপায়ণ কৰিব পৰা হোৱা নাই, আৰু সেয়াও এটা দৰিদ্ৰতাৰ কাৰণ। ধন্যবাদ।